নমস্কাৰ, মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এইফালে চাওকচোন, এইজনী অকণমানি দেখিছেনে? এই অকণমানিজনী কোন হয় বাৰু? ৰ'ব, এই অকণমানিজনী বেলেগ কোনো নহয়, এইজনী মই হয়, সৰুকালৰ ফটো। আৰু এইফালে এই দুজনী দেখিছেনে? ডাঙৰজনী হ'লোঁ মই আৰু সৰুজনী হ'ল ভণ্টি। আৰু এতিয়া চাওকচোন কিমান যে সলনি হ'লোঁ, দুয়োজনী সমানেই হৈ গ'লোঁ। আৰু এয়া দেখিছেনে? আমি একেলগে নাচিছিলোঁ যে আমাৰ লগৰখিনি। এতিয়া যে সকলো বেলেগ বেলেগ নিজৰ কামত ব্যস্ত। আৰু মোৰ হাঁহিটো দেখিছেনে? কেনেকুৱা যে আছিলোঁ নহয় জানো দেখিবলৈ, কিন্তু সময়খিনি বৰ ধুনীয়া আছিল। আৰু এইফালে দেখিছেনে? ডাঙৰ হৈছোঁ আৰু লাহে লাহে। আৰু এইখন ফটো দেখিছেনে? সৰস্বতী পূজালৈ ওলাই গৈছিলোঁ, ক্লাছ 9 নে 10ত থাকোঁতে। আৰু চুলি ষ্টাইল দেখিছেনে বাৰু? আৰু এতিয়া চাওকচোন মই কিমান সলনি হ'লোঁ। আগতে ধুনীয়া আছিলোঁ নে এতিয়া বাৰু ক'বচোন? আৰু এইফালে দেখিছেনে মোৰ লগৰজনীৰ লগত ফটো। আৰু এতিয়া চাওকচোন, তাই যে এজনী কণমানিৰ মাকো হ'লগৈ। অৱশ্যে লগৰ নহয় আৰু মোতকৈ 1 বছৰ ডাঙৰ। আৰু এইফালে ভণ্টি আৰু মই বিহু মাৰিবলৈ বুলি ওলাইছিলোঁ। আৰু এতিয়া চাওকচোন, এইবাৰ বিহুৰ ফটো এইখন। আৰু এয়া দেখিছেনে? দেউতা ফটো এখনো পাইছিলোঁ। যিহেতু মা দেউতাহঁতে ফটোৱে নেমাৰে আগতে, ফটোখন পাই ইয়াতে সাঁচি ৰাখিলোঁ। আৰু এয়া দেখিছেনে এতিয়া দেউতা? আৰু এতিয়া ভাবিছোঁ আপোনালোকে চাব দেই, কেনেকুৱা লাগিছে জনাব। গানটো গাইছে কোনে আচলতে? ফুলি গম পোৱা নাই? এই যে ফটো আৰু ভিডিঅ'সমূহ সেইদিনা ওচৰৰ নবৌজনীৰ ঘৰলৈ যাওঁতে সিহঁতৰ লেপটপত পালোঁ। আৰু ইমান ধুনীয়াকৈ সাঁচি ৰাখিছে। এই ফটোখিনি দেখি আৰু ভিডিঅ'টো দেখিছে মনটো কিমান ভাল লাগিছিল। আৰু সেইকাৰণে ইয়াতে সাঁচি ৰাখিছোঁ। আপোনালোকে কেনেকুৱা পালে